হেল্ল' গাইজ, বৰ্তমান গৈ আছোঁ বাঘচুলে আৰু অকণমান দেৰি পিছতে বাঘচুত ভাওনা মহিলা ভাওনা ষ্টাৰ্ট হ'ব। কিন্তু তাৰ আগতে নাজিয়াত এখন নাটক চলি আছে, তো নাটকত মিউজিক কৰিবৰ কাৰণে মাতিছে, তো তালৈ গৈ আছোঁ। আৰু এতিয়া মই বাঘচুলৈ যাওঁ, প্ৰথম গৌতমক আনিম আৰু তাৰপিছত যাম নাজিৰা আৰু কেনেকৈ কি হয় সকলোখিনি আপোনালোকক দেখাই যাম। এয়া আমাৰ মাইনাতি, আজি মাইনাতিয়েতো দোকানতে থাকিব নেকি? তই ক'ত কমিটি? এয়া কমিটি, এয়া আমাৰ গৌতম বৰা। এয়া গৌতম বৰা, তেখেতে আজি দোকান দিছে, সুলভ মূল্য দোকান, মটৰ ঘুগুনি পাব। বাকীত যোনে বাকী লয়, বাকী খাই পইচা নিদিলেও হ'ব। আজি এয়া গৌতমে দোকান দিব। ইয়াক মই নাজিৰালৈ নিম বুলি আহিলোঁ, খালি মানুহটো আহি এয়া দোকান দিবলৈ লৈছে বোলে, সেইকাৰণে নাযায়। যি কি নহওক, বেচে দোকানখন দিছে, ভাল কৰিছে। যি লাভ হয় আমি খাই থৈ উৰাই থৈ যাম বাৰু, একো টেনশ্যন ল'বলগীয়া নাই। গৌতম জোৰে পাৰিবি, আহি থাক। তো হেল্ল' গাইজ, আমি বৰ্তমান আহি আছোঁ নাজিৰালৈ আৰু মোৰ লগত আছে আজি চন্দন দাই। গৌতমক আনিম বুলি কৈছিলোঁ, চন্দন দাই মানে নাটকৰ প্ৰিয় মানুহবোৰে আহিবলৈ খুব চেষ্টা কৰে। তো চন্দন দাক ক'লোঁ, চন্দন দাই একেবাৰতে ক'লে যে ব'ল আমি যাম। চন্দন দা, নাটক চাবলৈ গৈ আছোঁ আৰু ভাওনাও আছে, কেনেকুৱা অনুভৱটো? কেনেকুৱা অনুভৱ মানে আজি বহুত দিনৰ মূৰত নাটক চাবলৈ আহিছোঁ। বহুত লকডাউনৰ পিছৰ নাটক আমি আজিলৈকে চোৱাই নাই। নাই, মই তিনিচুকীয়া ফিল্মত এখন নাটক কৰিলোঁগৈ লকডাউনৰ পিছতে। এতিয়া এখন ছেকেণ্ডখন নাটক চাবলৈ আহিছোঁ, নিজে কৰা নহয়, লোকে কৰা নাটকখন চাবলৈ আহিছোঁ। যিহেতু সৰু ল'ৰা ছোৱালী নাটক বুলি কৈছে নহয়, সৰু ল'ৰা ছোৱালী নাটক বুলি ক'লে বেলেগ এটা হেঁপাহ আছে। সৰু ল'ৰা ছোৱালী নাটক আমি মানে কৈছে কুমুদাৰ নাটকখন চাবলৈ আহিছোঁ। কুমুদাই নাটকখনৰ ডাইৰেকশ্যন কৰিছে, তো আমি মানে কোনো পধ্যে মানে ৰখি থাকিব পৰা, এই মানে নাটক কৰি থকা মানুহবোৰে এইটো বস্তু বুজি পাব। আচলতে আমি মানে কোনো পধ্যে ৰখি থাকিব নোৱাৰিলোঁ যে কুমুদাই ক'লে যে নাটক এখন কৰিছোঁ আহিবি, তো সেইটো কাৰণে আমি আহি গ'লোঁ নাটকখন চাবৰ কাৰণে। কাৰণ অলৰেডি আমাৰ ভাওনা আছে, আজি ভাওনা কাৰণে মহিলা ভাওনা আছে। নাটক চাই আকৌ ভাওনা চামগৈ, তো সেইটো কাৰণে আমাৰ হাতত টাইমটো বহুত কম। কিন্তু আমি কম টাইমত নাটকখন অকণমান উপভোগ কৰি আকৌ লগালগ বাহিৰে ভাওনালৈ যাব লাগিব। আকৌ চন্দন দাই ঘৰৰ মানুহ আনিবলৈ আছে, কিবাকিবি কৰিবলৈ আছে। তো গোটেইখিনি বস্তু মেনেজ কৰি মেলি যেন তেন আমি এতিয়ালৈকে আহি পাইছোঁহি। নাজিৰা পোৱাগেই নাই, মানে নাজিৰা টাউন পাইছোঁহি, কিন্তু নাটকৰ জেগা পোৱাগৈ নাই। নাটকখনৰ জেগা পাই আপোনালোকক দেখুৱাম কি হৈ। পংকজ ওচৰলৈ এয়া পংকজ, ই বেয়া পাই আছে মোক, মই সেইদিনা সিহঁতৰ ঘৰলৈ আহিব নোৱাৰিলোঁ, মোৰ বিশেষ কাম থকাৰ কাৰণে। দুখ পাই আছে মনতে বাৰু, তথাপিও দুখ নকৰিবি পংকজ। সেইদিনা মোৰ একদম বেলেগ মানে কি প্ৰব্লেম জনাই দে আকৌ। পইচা মানে পে'মেণ্ট কৰা নাছিলে, সেইকাৰণে দেৰি হ'ল আহোঁতে। পে'মেণ্টটো লৈ থাকিবলৈ ৰখি দিব লাগিব, কাৰণ কামটো কৰাৰ পিছত পে'মেণ্টটো নোলোৱাকৈ আহিব নোৱাৰোঁ। 8 বজাত আহিম বুলি কৈছিলে, 8 বজাত আহিম বুলি কৈছিলোঁ, কিন্তু 8 বজাৰ পৰা গৈ পিনি 11:30 বাজিলৈকে পে'মেণ্ট হওঁতে। সেইটো কাৰণে এয়া পংকজ, দুখ নকৰি মনত। নেক্সট দিন তই মাতিলে মই সদায় আহিম। ভাই তুমি কি গাইছা? মই মন্ত্ৰী গাইছোঁ। মন্ত্ৰী, আৰু তুমি? বিষয়া। তো আজি অনুভৱটো কওকচোন আপোনাৰ। আজি আচলতে অনুভৱটো মই একচুৱেলি খুব সুখী। মই প্ৰকৃততে আজি খুব সুখী এইকাৰণে যে মই এখন নাটক আজি পৰিচালনা কৰি ৰাইজৰ আগত মঞ্চস্থ কৰাবলৈ লৈছোঁ। আৰু যিখন নাটক কোনো ধৰণৰ মঞ্চত অভিনয় নহ'ব, এখন কঠীয়াতলীত মঞ্চস্থ হ'ব। আপোনালোকে গম পালেই যে আজি হৈছে শিশু দিৱস, তো শিশু দিৱসৰ উপলক্ষে এখন নাটক কৰিবলৈ লোৱা হৈছে। আৰু সেই নাটকখনৰ এনেকুৱা এটা বেয়া অৱস্থা যে ইয়াত এটা ৰংগমঞ্চ নাই, সেইবাবে এখন পথাৰত এই নাটকখন মঞ্চস্থ কৰিবলৈ গৈ আছে। আৰু এই পথাৰখনক লৈ যাতে আমাৰ চৰকাৰে অকণমান চকু মেলি চায় যে অকণখন উঠি অহা শিশুসকলে যে আমাৰ এই পথাৰখনক যাতে এটা ৰংগমঞ্চলৈ ৰূপান্তৰ কৰিব পাৰে, তাৰ বাবে আমি চৰকাৰৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনালোঁ। ধন্যবাদ। এই আমাৰ আদিত্যতা আহি পাইছেহি। আৰু কোন হয় আপোনাৰ ভাগৰ? এইফালে ঋতুপন দত্ত, এইফালে আমাৰ চন্দন দা আহি পালেহি এতিয়া নাটক চাবলৈ গোটেই মানুহ। আদিত্যতাই মিউজিক কৰিব আজি, নাটকৰ মিউজিক কৰিব। এইফালে পংকজ এইটো ঘূৰি ফুৰিছে চাইডে। তো ফাইনেলি মিউজিক কৰিবলৈ আৰম্ভ হ'ব, এয়া নাটক আৰম্ভ হ'বলৈ হৈ গ'ল। এইফালে আমাৰ আদিত্যতা ৰখি আছে, এইফালে আমাৰ অংকুৰ আছে, এইফালে চন্দন দা, এয়া ঋতুপন। নাটক অকণমান পিছত ষ্টাৰ্ট হ'ব, তো আপোনালোকে নাটকখন দেখুৱাই যাম। তাৰপিছত ভাওনা আছে, আদিত্যতা বহিলেহি। বহুত দিনৰ মূৰত কৰোণাৰ পাছত এখন নাটক আমি কৰিবলৈ লৈছোঁ, দেখাই গৈছোঁ।
হৈছে হয় ছাৰ এজনৰ কাপোৰ দিয়া নাই হয় ছাৰ এই মাউৰত মৰাকেইটাই লুকাই গুড়াগা কাটি আছে ধৈৰ্য ধৰক ছাৰ ধৈৰ্য শাস্ত্ৰমতে অতি সংগতটো ধৈৰ্য ধৰাটো মহাপুৰুষৰ লক্ষ্য হয় ছাৰ ধৈৰ্য ধৰিলে ক্ষমতাশালীসকলেও বিপদৰ মাজেদি বিপদ পাৰ হৈ যাব পাৰে ছাৰ মন্ত্ৰী হয় ছাৰ মই দিনেও নতুন চোলা নাপালে একোকে চিন্তা কৰিব নোৱাৰো যে অসুবিধা আৰু হ'লেও ধৈৰ্য সহকাৰে সহ্য কৰিম বুলি ধৈৰ্য ধৰ তো আমি এতিয়া বৰ্তমান নাটকৰ পৰা আহিলোঁ আমি এতিয়া গৈ আছোঁ বাক্সুত আজি হৈ আছে মহিলা ভাওনা তো তাত আমি এতিয়া গৈ আছোঁ আমাৰ গৌতমৰ দোকান পাই গ'লোহি আমি বৰ্তমান আহি গৌতম কি আছে খাবলৈ গৌতম এবাৰ আমাৰ নিতুমইন্দা এইফালে আমাক কোৱাই দিওঁ এইফালে দেখিছে অহাৰ লগে লগে বাওঁতে এয়া ফাইনেলি আহি পাই গ'লো ভাওনা তো এয়া ভাওনাত মোৰ লগত আছে এইটো গৌতম আজি ভাওনাত বাঁহী বজাব লয় বহুত দিনৰ মূৰত বাঁহী বজোৱা দেখিম ইয়াক বহুত দিন দেখা নাই এইফালে অন্বেষা এয়া দেখিছে অন্বেষা মহন্ত ধৰিবই নাই আচলতে মই নিজে চিনি পোৱা নাছিলোঁ ভাওনাত লৈছে হুকুনি তো বহুত ধুনীয়া এক্টিং কৰে ভাল ধুনীয়া গান গোৱা ছোৱালী এজনী তো আজি ভাওনাত কেনেকুৱা হয় আপোনালোকক সকলোখিনি দেখুৱাই যাম তো চাই যাব ঠিক আছে নমস্কাৰ এয়া দেখিছে আজি মহিলা ভাওনা এয়া আমাৰ বৌ একদম পুৰা উৰ্মি শইকীয়া বৰুৱা মই দুৰ্যোধনৰ ভাওত অভিনয় কৰিছোঁ এইফালে আমাৰ নয়নমইন্দা নমস্কাৰ আজি ভাওনাখন পুৰা মজা হ'বলৈ গৈ আছে এইফালে আমাৰ এইকেইজন দেখিছে নহয় এইটো আমাৰ মাইনাতী এইফালে গৌতম সকলোখিনি আছে ভাওনা পুৰা মজা হ'বলৈ গৈ আছে আৰু আজি একদম পুৰা আমাৰ বাক্সুৰ মানে একদম জোচটো আজি দেখিব তো ব'লক ভাওনাখন কেনেকুৱা হয় সকলোকে দেখুৱাই গৈ থাকিম বিচাৰিছো আজিৰ এই অনুষ্ঠানটিত মহেন্দ্ৰ বৰাই বহু